ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাই আপোনালোকৰ মনতো হয়তো বহুত প্ৰশ্ন উদয় হৈছে। হয়তো আপোনালোকেও ভাবিছে যে আজিকালি ছাত্ৰ ছাত্ৰীসকলে কলেজলৈ কি উদ্দেশ্যত যায়? সিহঁতে শিক্ষা গ্ৰহণ কৰিবলৈ যায় নে নিজৰ যৌৱনৰ যৌন উন্মাদনা পূৰণ কৰিবলৈ যায়? হয়নে নহয়? এই ভিডিঅ'টো আমাৰ অসমৰে এখন বহুত আগশাৰীৰ মহাবিদ্যালয়ৰ ভিডিঅ'। এই ছাত্ৰ ছাত্ৰীহালৰ কৰ্মকাণ্ডই সমগ্ৰ অসমকে লজ্জানত কৰিছে আৰু ক'বলগীয়া কোনো ভাষা নাই।